So hello friends, welcome back to my YouTube channel. Friends, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক WhatsApp ষ্টেটাছ কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ বাবে কি কৰিব লাগিব এই সম্পূৰ্ণ এই ভিডিঅ'টোত বুজাবলৈ চেষ্টা কৰিছো। চাওক, WhatsApp ষ্টেটাছ ডাউনলোড কৰিবৰ কাৰণে কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ বা এপ্লিকেশনৰ প্ৰয়োজন নাই। জাস্ট সিম্পল কেইটামান ষ্টেপ ফলো কৰিলে আপোনালোকে WhatsApp ষ্টেটাছ ডাউনলোড কৰিব পাৰিব আৰু সেই ষ্টেপ কেইটা মই এই ভিডিঅ'টোত বুজাবলৈ চেষ্টা কৰিছো। লগতে ফ্ৰেন্ডছ, যিসকল মোৰ চেনেলত নতুন অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশনবোৰ সোনকালে পায়। সো ফ্ৰেন্ডছ, বলক WhatsApp ষ্টেটাছ কেনেকৈ ডাউনলোড কৰে জানি লওক। সো ফ্রেন্ডস, WhatsApp ষ্টেটাছ ডাউনলোড কৰিবৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশনৰ প্ৰয়োজন নাই। যিকোনো WhatsApp ষ্টেটাছ ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে কেইটামান বেসিক ষ্টেপ ফলো কৰিব লাগিব। সো ফ্ৰেন্ডস, WhatsApp ষ্টেটাছ ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে নিজৰ ফোনৰ ফাইল মেনেজাৰটো ওপেন কৰিব। ওপেন কৰাৰ পিছত ওপৰত থকা তিনটা ডটত ক্লিক কৰিব। ক্লিক কৰি সেটিংছত যাব। সেটিংছত এটা হিডেন শো ফাইলছ বুলি এটা অপশন পাব। সেই হিডেন ফাইলছটো অন কৰি ল'ব। অন কৰাৰ পিছত বেক কৰিব। বেক কৰি আপোনালোকে নিজৰ ষ্টৰেজৰ WhatsApp ফোল্ডাৰটো অন কৰি ল'ব। অন কৰি মিডিয়াত যাব। ইয়াত আপোনালোকে দেখা পাব ষ্টেটাছ বুলি এটা ফোল্ডাৰ ওপৰত। সেই ষ্টেটাছত যাব। যোৱাৰ পিছত আপোনালোকে দেখা পাব ৰিসেন্ট যিকেইটা WhatsApp ফটো বা ভিডিঅ' সিন কৰিছিলে সেই WhatsApp ভিডিঅ' ফটোবিলাক ইয়াত দেখা পাব। সো ফ্ৰেন্ডছ, ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, যিটো ষ্টেটাছ দিব বিচাৰিছে সেই ফটো বা ভিডিঅ'টো ইয়াৰ পৰা কপি কৰি ল'ব। কপি কৰিবৰ কাৰণে লং প্ৰেছ কৰিব। প্ৰেছ কৰি সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি মোৰ অপশ্যনত গৈ কপি কৰি ল'ব। কপি কৰাৰ পিছত সো ফ্ৰেন্ডছ, আপোনালোকে ইণ্টাৰনেল ষ্টৰেজত যিকোনো এটা ফোল্ডাৰত সেই ফটো বা ভিডিঅ'টো ষ্ট'ৰ কৰি ল'ব। ষ্ট'ৰ কৰিবৰ কাৰণে ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰি দেখা পাব আপোনালোকে মই কপি কৰা সেই ফটো বা ভিডিঅ'টো ইয়াত আহিছে। সো ফ্ৰেন্ডছ, এতিয়া আপোনালোকে কি কৰিব লাগিব, যিকোনো সময়ত ইয়াৰ পৰা আপোনালোকে ভিডিঅ' বা ফটো WhatsApp ষ্টেটাছত দিব পাৰিব। সো ফ্ৰেন্ডছ, এই ট্ৰিকটো ইউজ কৰি আপোনালোকে যিকোনো WhatsApp ষ্টেটাছ ডাউনলোড কৰিব পাৰিব। সো ফ্ৰেন্ডছ, ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।